গুড মৰ্ণিং মইনাসকল। আজি কেনেকুৱা বৰষুণ দি আছে দেখিছে। সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাখনে কিবা এটা মিঠা বনাই খাওঁ বুলি। এয়া মই ঘিউ দি পেলাই তাতে ড্ৰাই ফ্ৰুটসমূহ দি পেলাই মই ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত তাত আমি যিখিনি চিঞৰি অলপ আছিলে এই চিঞৰিখিনিকো দি পেলাই অলপ ফ্ৰাই কৰি ল'ম, কাৰণ চিঞৰিখিনি দিলে ভাল লাগে খাই পেলাই। আৰু অকণমান ডিফাৰেণ্ট টাইপত মই কিবা এটা বনাওঁ বুলি ভাবিছোঁ, সেইটো কাৰণে ইয়াকে চেষ্টা কৰিছোঁ। কেনেকুৱা হয় নাজানো, লাষ্টত ক'বলৈ পাৰিম কেনেকুৱা হ'ব। আমি ফ্ৰাই কৰি আছোঁ। আৰু বাহিৰৰ পৰিৱেশটো আপোনালোকে এবাৰ দেখুৱাম। মই চাওক কেনেকুৱা বৰষুণ দি আছে, মানে এনেকৈ আজি কেইদিনমানৰ পৰা কণ্টিনিউ এনেকৈ বৰষুণ দি আছে। তাৰপিছতে ফাইনেলি মই বিচাৰি একো নাপালোঁ কাৰণে চাটৰগুৰিকে ল'লোঁ। ভাবিলোঁ চাটৰগুৰি নৰ্মেলি দিলেতো কোনো খাবলৈ ইমান এটা মন নকৰে, ভাবিলোঁ আজি অকণমান আলগকৈ বনাওঁ যাতে যেন সকলোৱে খাই ভাল পায়। তো চাটৰগুৰিখিনিও ঢালি পেলাই ইয়াত মিক্স কৰিব লওঁ, আৰু ইয়াক অকণমান ব্ৰাউন কালাৰ হোৱালৈকে আমি ফ্ৰাই কৰি থাকিব লাগিব। ইয়াত কোনো ধৰণৰ আমি পানী ইউজ নকৰোঁ, অকলে ঘিউতে আমি বনাম, আৰু কোনো ধৰণৰ চুগাৰ আমি ইউজ নকৰোঁ, কাৰণ ইয়াত অলৰেডি চুগাৰ থাকেই। ইয়াত ড্ৰাই ফ্ৰুট দিয়া হৈছে। ড্ৰাই ফ্ৰুটত আমি দিছোঁ নাৰিকল, বাদাম, তাৰপিছত আমি দিছিলোঁ আপোনাৰ এইটো কি বুলি কয় চেৰি ফল দিম, তাৰপিছত জালুক কেইটামান দিছিলোঁ মই। সেইখিনি বস্তুৱে অকলে দি পেলাই আমি এইখিনি তাৰমানে এই ৰেচিপিটো আমি প্ৰিপেয়াৰ কৰিম পূৰা ধুনীয়াকৈ। সেই আমি ফ্ৰাই কৰি আছোঁ অকণ অকণকৈ গল্ডেন কালাৰ হৈ পেলাই, মানে ব্ৰাউন কালাৰত অকণ লাইট ব্ৰাউন কালাৰ হ'বলৈ লৈছে। আৰু চিঞৰিখিনি ইয়াত মিক্স হৈ যোৱা কাৰণে দেখিবলৈ কিমান ধুনীয়া লাগি আছে, আপোনালোকে দেখিছেই। এবাৰ আপোনালোকেও ট্ৰাই কৰি চাব। মই ফাৰ্ষ্ট টাইমতো ট্ৰাই কৰিছোঁ, এতিয়া ক'বগৈ নোৱাৰোঁ কেনেকুৱা হয়গৈ। ঘিউ মই আৰু অলপ দি দিছোঁ যাতে, কাৰণ মই আগতে কৈছোঁ যে ইয়াত অকলে ঘিউ দি বনোৱা হয়, ইয়াত কোনো ধৰণৰ মানে পানী ইউজ কৰা নহয়। আৰু যদি আপোনাৰ মন যায় অকণমান গাখীৰ আপোনালোকে দি পেলাই ইয়াক তৈয়াৰ কৰোঁতে আপোনালোকে দিব পাৰে। এইটো আপোনাৰ নিজৰ ওপৰত। যদি আপুনি কয় ঘিউটো অকণমান মই কম খাম, তেতিয়া অকণমান। মই আজি বৰষুণৰ বতৰৰ কাৰণে ভাবিলোঁ যে যাওঁ একো নাই, অকণমান ঘিউ খাই দিওঁ, একো নাই, সদায়তো নাখাওঁ তেনেকৈ। চ' এতিয়া আমি চেৰি ফলখিনি দিলোঁ। চেৰি ফলখিনি সৰুকৈ কাটি লৈছিলোঁ, সেইখিনিও আমি দি দিছোঁ। দি পেলাই সেইখিনিক অকণমান মিক্স কৰিম। মোৰ ভাগৰ এখন হাতেদি মোবাইল ধৰি পেলাই মই ৰেকৰ্ডিং কৰি থকাৰ কাৰণে অকণমান লৰচৰটো বেছি হৈ আছে। সেয়া আমাৰ ফাইনেলি লুক এনেকুৱা হৈ গৈছে। অকণমান ঠাণ্ডা হোৱাৰ পিছত আমি ইয়াক লাড্ডু বনাবলৈ চেষ্টা কৰিম। আপুনি একেবাৰে ঠাণ্ডা হ'ব দিব নালাগিব, মানে অকণমান পাতল গৰম হৈ থাকোঁতে আপোনালোকে মানে হাতৰ মুঠিত লৈ পেলাই আপোনালোকে লাড্ডু বনাবলৈ চেষ্টা কৰিব লাগিব। যদি হাতখন বেছি গৰম হয়, অকণমান ঘিউ হাতত ঘঁহি ল'ব, তেতিয়া লাড্ডুটো ধুনীয়াকৈ বনি যায়। মোৰ হাতত বাৰু পূৰা গোল ধৰণে লাড্ডুটো নবনে, তথাপিতো চেষ্টা কৰিছোঁ। ফাইনেলি আমাৰ লাড্ডুখিনি দেখি পেলাই এনেকুৱা হৈছে। চিঞৰি দিয়াৰ কাৰণে চিঞৰ এটা নোমৰ নিচিনাকৈ ওলাই আছে, দেখিব ভাল লাগিছে দেখিবলৈ। লাড্ডুটো বাহিৰলৈকে চিঞৰি দেখা গৈছে। লগতে মই বাতি এটাত অলপমান ল'লোঁ, তাত গাখীৰ দি পেলাই তাক খাবলৈ ল'লোঁ, এনজয় কৰিম বুলি ভাবিছোঁ। খাই ভাল লাগে তেনেকৈ। চ' আপোনালোকেও চেষ্টা কৰিব। কিন্তু মই লাড্ডু অকণমান খাই চাইছিলোঁ, আৰু এইটো মই খাই চাই পেলাই আপোনালোকক ক'ম, খাই বৰ ভাল লাগিছে। এতিয়া মই বৰষুণ